নমস্কাৰ প্ৰিয় দৰ্শক জয়তে আমি আমাৰ যে এছবি এডভাইচ 365 চেনেলৰ সমদৰ্শকলৈ আন্তৰিক ধন্যবাদ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। মাঘ বিহুৰ শুভেচ্ছা এদিন দেৰিকৈ দিয়া হ'ল, তাৰ কাৰণে আমি দুখিত। আশা কৰোঁ এই ভোগালী বিহুটোৱে আপোনালোকে ভোগ কৰক, গতিকে ভোগৰ মাহ সকলোৰে সুখ সমৃদ্ধিৰে ভৰি পৰক তাৰে কামনা কৰিছোঁ। মই আজি নিউজ দিব বিচাৰিছোঁ, মই আছোঁ এতিয়া মানাস অভয়াৰণ্যৰ মৌচা নামৰ এখন কটেজত। আৰু এইখন ইমান ডাঙৰ মানে ক'ব নোৱাৰি, ইমান ডাঙৰ, ইমান ধুনীয়া ইয়াৰ এটা পৰিৱেশ। যদি আপোনালোকে কেতিয়াবা মানাসত আহে তেতিয়াহ'লে কমচে কম ইয়াত সোমাই কিনে আপুনি ভিতৰত গোটেই ভিতৰৰ পৰিৱেশটো চাব। তাৰপিছত আপুনি নিজকে ভাবি ল'ব পাৰিব যে সঁচাই আচলতে মানুহ থাকিব লাগিলে, সুখ বিচাৰিব লাগিলে ক'ত সুখ পায়, ইয়াত সুখৰ ঠাই বুলি ক'ব পাৰি। মানে কোনো এটা বস্তুৰ ইয়াত অভাৱ নাই, খোৱা লোৱা ভাল, অসুবিধা নাই, তাত যে চবখিনি সুবিধা আছে। বস্তুবিলাকৰ অকণমান দামটো বেছি হয়, মানে ষ্টেণ্ডাৰ্ড হয়, তথাপি এইটো ভয় কৰিবলগীয়া কথা নহয়। যিহেতুকে আমি জীৱনভৰতো আমি এনেকৈ ইমান ভাল খাদ্য নাখাওঁ, নাইবা জীৱনভৰেতো আমি এনেকৈ থাকিব নিবিচাৰোঁ। গতিকে বছৰত কমচে কম এদিন নাইবা দুদিন, পাৰিলে সদায় নাহিলেও মাহটোত এবাৰ আহে। কিন্তু আমি যিহেতুকে গাঁৱলীয়া মানুহ, আমাৰ তেনেকৈ আমি টকা পইচাৰ ফালৰ পৰা আমি যথেষ্ট আমি টনকিয়াল নহয়। তথাপি বছৰটোত আপোনাৰ ল'ৰা ছোৱালীক এবাৰ আহিলে আপুনি বুজি পাব যে ইয়াত এটা পৰিৱেশ আছে, এটা সুন্দৰ পৰিৱেশ আছে। আৰু এই পৰিৱেশটো ধুনীয়াকৈ ধৰি ৰাখিব যে পাৰিছে ইয়াৰ প্ৰপাৰেটৰে, তাৰ কাৰণে মই প্ৰপাৰেটৰক মই আচলতে শলাগ দিব লাগিব। আৰু ইয়াৰ কৰ্মকৰ্তাসকল ইমান ধুনীয়া, তেওঁলোকৰ ব্যৱহাৰ পাতি ইমান মানে গোটেইখিনি বস্তুৱে তেওঁলোকৰ ভাল লাগিছে। আৰু আজি আমি এই পৰিৱেশটো আপোনালোকক দেখাই আছোঁ। গোটেই পৰিৱেশটো আপোনালোকে আমাৰ কেমেৰা পাৰ্চন সুমিৰণ বৰদোচাই দেখাই আছে। আপোনালোকে গোটেই পৰিৱেশটোৱে দেখিব। মোৰ কথাখিনিতকৈ আপোনালোকে পৰিৱেশটো চোৱাত বেছি গুৰুত্ব দিব বুলি আশা কৰিছোঁ। আপোনালোকৰ পুনৰবাৰ আপোনালোকক শুভেচ্ছা দিছোঁ। গোটেই বছৰটোৱে মানে ভালকৈ যাওক, আপোনালোকৰ ক'তো যাতে একো বাধা বিঘিনি আহি নপৰে। আৰু এইটো যিহেতুকে ধৰ্মৰ লগতে জড়িত থাকে আমাৰ হিন্দু মানুহখিনিয়ে, ব্যক্তিসকলে। গতিকে হিন্দু ধৰ্মৰ অস্তিত্ব ৰাখি যাতে অস্তিত্ব অলপো ক্ষয় ক্ষতি নহয়, তাৰে ক্ষতি নকৰাকৈ আপোনালোকে ইয়াত এবাৰ আহি চাওক। আৰু আমি গোটেই পৰিৱেশটো আপোনালোকক দেখাই আছোঁ। লগতে কি ক'ম, সদৌ শেষত পুনৰবাৰ আপোনালোকৰ ভৱিষ্যত মংগল কামনা কৰিছোঁ। ধন্যবাদ।